কাজিৰঙাৰ পৰা বহিৰাজ্যলৈ দুষ্প্ৰাপ্য কাছ সৰবৰাহ। ছত্তীশগড়ৰ দুগৰাকী ব্যক্তিয়ে সৰবৰাহৰ চেষ্টা কৰে দুষ্প্ৰাপ্য ইণ্ডিয়ান ফ্লেপচিল কাছ। আমিনগাঁৱৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত আমিনগাঁও আৰক্ষী আৰু বন বিভাগে দুষ্প্ৰাপ্য কাছটো উদ্ধাৰ কৰাৰ লগতে আটক কৰে সৰবৰাহকাৰী দুয়োগৰাকীক। সন্তোষ চৌহান আৰু সোনু সাহাক আটক কৰি বন বিভাগে আৰম্ভ কৰিছে তদন্ত। CG07CP2417 নম্বৰৰ ট্ৰাকখনেৰে সৰবৰাহৰ চেষ্টা কৰিছিল দুষ্প্ৰাপ্য কাছটো। আমিনগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকা আৰু বন বিষয়া ইনাল হকৰ নেতৃত্বত চলিছিল এই অভিযান। কাজিৰঙাৰ পৰা দুষ্প্ৰাপ্য ইণ্ডিয়ান ফ্লেপচিল টাৰ্টল এটা দুজন ব্যক্তি তেওঁলোক ছত্তীশগড়ৰ বাসিন্দা হয়। তেওঁলোকে কঢ়িয়াই আনি থাকোঁতে আমিনগাঁও ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ সন্মুখত আমিনগাঁও আৰক্ষী চকীৰ সহযোগত ইয়াক উদ্ধাৰ কৰা হয় আৰু লগতে মানুহ দুজনকো কাছটো জব্দ কৰা হয়। মানুহ দুজনকো মানে আমি গ্ৰেপ্তাৰ কৰি লওঁ। এতিয়া লিগেল প্ৰচিডিউৰৰ কাৰণে আমি আগবাঢ়িম। নিশ্চয় তেওঁলোকে সৰবৰাহ কৰিব, এইটো বহিৰাজ্যলৈ সৰবৰাহৰ কাৰণে তেওঁলোক ছত্তীশগড়ৰ ব্যক্তি দুইজনে। ব্যুৰো ৰিপৰ্ট, ডিজিটেল দৰ্পণ আছাম।